এনডিএৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে আজিও আছে তো ইলেকশ্যন হৈ গ'ল খুব হাৰিডলি সব ডিসিশন আমি ল'ব বিচৰা নাই কিন্তু ইউপিপিএল দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও সবে শক্তিশালী হিচাপে আছে সবে কাম কৰি আছে গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব সক্ৰিয় অংশগ্ৰহণ আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়া আলোচনা কৰিম আমাৰ এমএলএ সকল আমাৰ এমচিএলএ সকল আমাৰ এমপি সকলো মিলি আমাৰ দলীয় নেতা সকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু এই হিচাপে আমি কাম কৰি যাম কালি